হেল্ল' ভিউৱাৰ্ছ, আজি মই পুদিনা পাত আৰু কেঁচা আমৰ চাটনি বনাম। তো ইয়াৰ কাৰণে মই এটা কেঁচা আম লৈছোঁ আৰু পুদিনা পাত ধুই লৈছোঁ, ভালকৈ ধুই লৈছোঁ। আৰু পুদিনা পাতখিনি আমাৰ ঘৰৰে হয়। প্ৰথমতে মই আমখিনি একেবাৰে সৰু সৰুকৈ কাটি ল'ম। পেষ্টটো মানে চাটনিটো মই মিক্সিত বনাম, তাৰ কাৰণে আমটো মোক সৰু সৰুকৈ কাটি ল'ব লাগিব। তাৰপিছত মই ইয়াত 4টা কেঁচা জলকীয়া আৰু অলপ আদা লৈছোঁ। এতিয়া গোটেইখিনি মই মিক্সিত দি ল'ম। প্ৰথমতে পুদিনা পাতখিনি অলপ দিম, তাৰপিছত আকৌ কেইটামান কেঁচা আমৰ টুকুৰা দিম, আকৌ পুদিনা পাত দিম আৰু যিখিনি কেঁচা জলকীয়া আছে, আদা আছে, এইখিনিও গোটেইখিনি দি ল'ম। তাৰপিছত মই এইটো এটা পেষ্ট বনাম। ভিউৱাৰ্ছ, আমাৰ যিটো চাটনি এইটো প্ৰায় আধা ৰেডিয়ে হৈ গৈছে। চাইছে কিমান ধুনীয়া কালাৰ এটা আহিছে আৰু লগতে একেবাৰে স্মুথ পেষ্ট এটা হৈছে। পেষ্টখিনি মই বাউল এটাত ওলাই ল'ম। মই এতিয়া ইয়াত আধা চামুচ চল্ট দিম আৰু আধা চামুচ জিৰা গুড়ি দিম আৰু এইখিনি এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত আমাৰ পুদিনা চাটনি, পুদিনা আৰু আমৰ যিটো চাটনি, সেইটো একেবাৰে ৰেডি হৈ গৈছে, চাব পাৰিছে। দালি ভাতৰ লগত খাব পাৰি। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব।